এভৰিৱান ৱেলকাম বেক টু মাই আনাডাৰ মিনি ব্লগ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি যাবলৈ ওলাইছোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেল চাবলৈ বুলি। লগত ওলাইছে মোৰ ভাইটি আৰু জেঠাইৰ ছোৱালীজনী আৰু তাইৰ ল'ৰা ছোৱালী দুটা। প্ৰায় 45 মিনিটমানৰ পিছত আমি এয়া লাচিত ঘাট পালোঁ ব্ৰহ্মপুত্ৰ কাৰ্নিভেলৰ বাবে। এয়া টিকেটটো কাটি ল'লোঁ। পাৰ পাৰ্চন টিকেট আছিলে 30 টকাকৈ। আপোনালোকেও যাব পাৰে। 15 মাৰ্চত শেষ হ'ব এই ব্ৰহ্মপুত্ৰ কাৰ্নিভেলত সোমায়ে মোৰ চেণ্ডেলযোৰ ছিঙিলে। উপায়ো নাই, ওচৰতে ফেঞ্চি বজাৰখন আছেই যেতিয়া, তাৰ পৰা আকৌ চেণ্ডেল এযোৰ কিনি ল'ম বুলি ভাবি এয়া অলপ ঘূৰিলোঁ। বিভিন্ন ধৰণৰ ট্ৰেডিশ্যনেল ড্ৰেছ আৰু খাদ্য সমাহাৰে গোটেই কাৰ্নিভেলখন ভৰি আছিল। যিহেতু আমি পৰ্ক নাখাওঁ, সেইবাবে আমি খাদ্যৰ দোকানৰ ফালে নগৈয়ে বালিৰ চৰলৈ উভতি আহিলোঁ। আকৌ ভাইটিৰ হতুৱাই কেইখনমান ফটো ল'লোঁ। লগতে ছানছেটটো দেখিছে নহয়, ইমান যে সুন্দৰ লাগিছিলে ব্ৰহ্মপুত্ৰৰ পাৰত। সঁচাকৈয়ে অতি মনোমোহা আছিলে। কিন্তু গধূলি হৈ অহাৰ লগে লগে ঠাণ্ডাও বেছি হৈ আহিছিলে। সেইবাবে বায়ে ক'লে ব'ল ঘৰলৈ যাওঁ। কুঁৱলীৰ বাবে একো নেদেখা হৈ আহিছিলেই প্ৰায়। কাৰ্নিভেলত বিভিন্ন ধৰণৰ এক্টিভিটিও হৈ আছিলে। চাবলৈ মন আছিল যদিও দেৰি হৈ অহাৰ বাবে সোনকালে উভতিলোঁ। এতিয়ালৈ আহিছোঁ, বাই বাই।